যিটো ঠিকাদাৰে মানে বনাইছে এইটো ঠিকাদাৰে আহি চাই গৈছে আৰু কৈছে যে ৰাইজে যাতে এইটো ৰাস্তাটো কষ্ট পাওক দে সিহঁতে বোলে সোনকালে বনাই নিদিয়ে। এতিয়া যে আমাৰ যে ছাত্ৰ ছাত্ৰী আছে ল'ৰা ছোৱালীকেইটা সৰু সৰু ইমান ছোৱালীকেইটা যে ছাত্ৰগিলা চাইকেল লৈ স্কুলত যায় কেনেকৈ যাব? 6 মাহতে গেল দলংটো ইনভেষ্টিগেশ্যনটো কৰিব লাগে কি কাৰণত এই দলংটো 6 মাহ নহওঁতে ভাঙি পৰিল। ইয়াত ৰড চিমেণ্ট ইঞ্জিনিয়াৰবিলাকে কি কৰিছে কামটো কৰাৰ সময়ত তেওঁলোকে কি একবাৰো চাব অহা নাছিল নেকি? Dodan Sayau gongse dalanga baideng gedani dazani Tamilpur jilani singau thanai Pup Naukata Tawanmari gamini thanglai philai khalamnai dalanga horkhab dei denaini thakai baideng onsolni raije rajafra be dalang baideni thakai thanglai philai khalamnaiyaw usubida jadang honna phormaideng onsolni poraisa poraisulifora poraisaliyaw thanglai philai khalamnaiyaw jengnajों bugino gonang jadeng gamini raije rajafra phormainai baidibla nangou bibangni tikadara materials hoyini thakaino baideng honnani ojot dekhangdeng sarkarkौ थाबैनो बे लामाखौ मावफुंहोनो थाखाय गामिनि रायजो राजाफ्रा खावलायहरदों। আমাৰ এইটো দলংখন বনোৱাতে বেছি দিন হোৱাই নাই। এই কেইদিনমান আগতে বৰষুণ হৈছিল, বৰষুণ হোৱাতে পানী ওপৰেদি বাগৰি গৈছে। ইফালে এই কেইদিনমান পিছত আকৌ ইয়াতে বৰষুণ নোহোৱাতে বাহিৰে শুক্লাৰ পানী আহিছে। ইফালে শুক্লাৰ পানী অহাৰ পিছত ইয়াতে আৰু দলংখন আজি পুৱাতে ভাঙি এক চাইডত ভাঙি পৰি গ'ল। এতিয়া ভাঙাৰ পিছত চাওঁ যে ইয়াতে ৰথৰ কোনো হেৰি নাই, ৰথে দেখা নাপাওঁ আমি। চিমেণ্টও কম হৈছে। এনেকৈ দলংটো ভাঙি পৰাৰ পিছত আৰু যিটো ঠিকাদাৰে মানে বনাইছে এইটো ঠিকাদাৰে আহি চাই গৈছে আৰু কৈছে যে ৰাইজে যাতে এইটো ৰাস্তাটো কষ্ট পাওক দে সিহঁতে বোলে সোনকালে বনাই নিদিয়ে। এতিয়া যে আমাৰ যে ছাত্ৰ ছাত্ৰী আছে ল'ৰা ছোৱালীকেইটা সৰু সৰু ইমান ছোৱালীকেইটা যে ছাত্ৰগিলা চাইকেল লৈ স্কুলত যায় কেনেকৈ যাব? অলপ সোনকালে দলংটো বনোৱাৰ চেষ্টা কৰিব লাগে। সেইটো নকৰি আৰু ঠিকাদাৰে কৈ গৈছে ৰাইজক বোলে কষ্ট পাওক দে। ৰাইজে আকৌ কেনেকৈ যাব এনেকৈ? চৰকাৰৰ লাগে কি আহ্বান জনাবা? এতিয়া মোৰ চৰকাৰৰ ওচৰত এতিয়া মোৰ আহ্বান অতি সোনকালে দলংটো মানে বনাই আকৌ মেৰামতি কৰি দিয়ে যে। এতিয়া চাওক আজি যোৱাকালি যিটো বানপানী অলপ আহিছিলে তাৰমানে শুক্লাৰ পানী যিটো অভাৰ হৈ অহাৰ পিছত এই অলপ পানীতে যদি এই দলংটো ভাঙি যায় তেতিয়াহ'লে ধৰক আৰুতো হেৰি দিন তাৰমানে ৰাস্তা কমপ্লিট হোৱাই নাই। কমপ্লিট নহওঁতে এই দলংখন ভাঙি গৈছে তেতিয়াহ'লে আৰু ৰাস্তাটো বনাবাই আছে। এইটো দলংটোৰ মেট কিমান আৰু 6 মাহ হোৱাই নাছিল দলংটো বান্দাৰ এতিয়া এনেকুৱা হৈছে তাৰমানে এতিয়া চাবলৈ পাইছোঁ ইয়াতে ৰ'দৰ কোনো কিবা ব্যৱস্থাই নাছিল নেকি। গতিকে এতিয়া বেছিকৈ ক'ব গ'লে আকৌ ঠিকাদাৰে বেয়া পাব আৰু কিছুমান চৰকাৰী মানুহবিলাক ধৰক যিবিলাকে নেকি ইঞ্জিনিয়াৰ ঠিকাদাৰ লগ লাগি কিনে যিটো কামটো কৰিছে এতিয়া তেওঁলোকে আকৌ বেয়া পাব যে ৰাইজে এনেকৈ ধৰিছে। কিন্তু আমি যিটো দেখা পাইছোঁ এতিয়া আমি সেইটো ক'বই লাগিব যে ধৰক ইয়াতে ৰ'দ নাই আৰু অলপ বানপানী আহোঁতে যদি এই দলংটো ভাঙি গৈছে আৰু দিন আছেই। এতিয়া অন্ততঃ 10 বছৰ 5 বছৰ যাব লাগিছিল কিন্তু 6 মাহতে গেল দলংটো। এই দলংটো কি ঠিক তেনেকৈ বনোৱা গৈছিল নেকি? তাত কি মেটেল বা হেৰি চিমেণ্টবিলাক কি দিয়া হোৱা নাছিল নেকি? আৰু কি অৰ্ডিনাৰী ছিষ্টেমত কামবিলাক কৰিছিল নেকি? গতিকে এইটো একচুৱেলি আপোনালোকৰ জৰিয়তে এইখিনি কামটো সম্পূৰ্ণ তাৰমানে মেৰামতি হ'ব লাগে আৰু ইয়াৰ ইনভেষ্টিগেশ্যনটো কৰিব লাগে কি কাৰণত এই দলংটো 6 মাহ নহওঁতে ভাঙি পৰিল। ইয়াত ৰড চিমেণ্ট ইঞ্জিনিয়াৰবিলাকে কি কৰিছে কামটো কৰাৰ সময়ত তেওঁলোকে কি একবাৰো চাব অহা নাছিল নেকি? আৰু ৰাইজে যেতিয়া আমি কমপ্লেইন কৰোঁ যে ৰাস্তাটো অলপ আপোনালোকে ওখ কৰক বা ভালকৈ বান্ধক যেতিয়া ঠিকাদাৰে হওক বা মহৰীয়ে হওক আমাক বেয়া পায়। আমি একো ক'বই নালাগে তাৰমানে আমি একো প্ৰশ্নই কৰিব নালাগে বা সুধিবই নালাগে তেনেকুৱাকৈ আমাক তাৰমানে বেয়া পায়। যাৰ ফলত আকৌ আমাক বেলেগত লগ পালে আমাক আপুনি কিয় তেনেকৈ আমাক ৰাস্তা বান্ধাৰ নামত কিয় আপোনালোকে প্ৰশ্ন কৰিছে বা কিয় সুধিছে তেনেকৈ আমাক হুমকি দিয়ে। গতিকে এইখিনি কথা আপোনালোকৰ জৰিয়তে উচিত তদন্ত হৈ কিনে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে। এই আপোনালোকৰ জৰিয়তে মই এইখিনি আবেদন কৰিছোঁ। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन।
अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738